কি ৰাজনীতি কৰি আছে বিপিএফে ভৈৰৱকুণ্ড মেলা পাতে মদ ভাং খাই নাচ গান কৰে ডেইজিং ফেষ্টিভেল পাতে মদ ভাং খাই নাচ গান কৰে হিটোৱে ৰাজনীতি ইলেকশন আহিলে পইচা অলপ ভাগাই দিব আগতে খুটা কম্বল ভাগাই দি আছিলে খুটা কম্বল 100 টাকাৰ খুটা মানে 50 টাকাৰ কম্বল এখন কিনি আনি ৰাইজক সন্তুষ্ট কৰায় আমি ইউপিপিএলে হিটো কৰিব বিচৰা নাই এই খুটা কম্বলৰ ৰাজনীতি বন্ধ কৰাৰ কাৰণে এক বছৰত 500খন স্কুল ৰিপেয়াৰিং কৰিব পাৰিছো আমাৰ ল'ৰা ছোৱালী বৰষুণ পৰা স্কুলত ক্লাছ কৰিব লগা হৈছিলে 500খন স্কুল ৰিপেয়াৰিং কৰিলো খুটা কম্বল ৰাজনীতি বন্ধ কৰাৰ কাৰণে 664খন মন্দিৰ গিৰ্জা থানচালি আমাৰ গোসাই ঘৰ সত্ৰ এইবিলাকক আমি 2 লাখ কৰি টকা দিব পাৰিছো আলাৰি সৰং বিটাংকি 3800 সেলফ হেল্প গ্ৰুপক 25000 কৰি টকা দিব পাৰিছো আমি খুটা কম্বলৰ ৰাজনীতি কৰা নাই এই কম্বলটো আপুনি 100 টাকাত কিনিব পাৰে কিন্তু আপোনাক আমি স্কিল ট্ৰেনিং দিব বিচাৰিছো আপোনাৰ সন্তানক আমি মানুহ কৰিব বিচাৰিছো আৰু এই বিপিএফৰ দিনত 4 গ্ৰেড 3rd গ্ৰেড কন্ট্ৰাকচুৱেল চাকৰি হলিও 50000 1 লাখ টকা লৈ চাকৰি দিছিলে আৰু এতিয়া 4000তকৈ অধিক চাকৰি আমি দিলো 3 বছৰত কোনো আঠানা পইচা ঘুষ দিব লগা হোৱা নাই যদি কোনোবা ঘুষ লৈছে ই এজনক হাৰি যাব নোৱাৰে আমি তাৰ তদন্ত কৰাম সৰকাৰে এটা আঁচনি ল'ব গৈ আছে জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰতিজন সদস্যৰ বেংক একাউণ্টত 10,000 টকাকৈ সোমাই দিয়া হ'ব 17 বছराव आयेन मोनसेबो पास खालामनो हायाखै नाथाय 2.5 बोसोरनि गेजेराव प्रमद बर'नि दैदेननायाव जे सरकार सोलिगासिनो दं बिटिसिनि आयेना साननै सानथामनि गेजेरावनो हयतोबा माखासे मोजां डेभेलपमेन्ट जागासिनो दं माखासे गुसुं समनि गेजेरावनो जोंनि मोनथाम मोनब्रै बिला पास जानो थांगासिनो दं जिमान জাতি জনগোষ্ঠীৰ ফেষ্টিভেল আছে সকলোকে আমি ডিক্লেয়াৰ কৰিব বিচাৰিছো আৰু আমি সহায় কৰিব বিচাৰিছো কাৰণ আমাৰ ৰীতি নীতি সংস্কৃতি যেটো আমাৰ জাতিৰ পৰিচয় এই জাতিৰ পৰিচয়টো আমি কনকটীয়া কৰি পেলাব বিচাৰিছো বিটিআৰ অঞ্চলত दा मानगोनां रायजोफोर गोबां खोथा बुङो दिनै हाग्रामा महिलारिया दाख्लै बेवहाय भैरबकुन्दआव बुंदों गुबुन रावजों बुंदों बिथाङा जे 60 समष्टि जायोब्ला प्रमद बर'खौ 10 बार खुलुमगोन होननानै मानगोनां रायजोफोर गोदो गोदाय बड'फा उपेन्द्रनाथ ब्रह्म बै समनि दैदेनगिरिफ्रा बुंदोंमोन जे जोंनि रायजोआ संकसनिफ्राय सदिया जानांगोन दाख्लै रास्ता এটা বনাব লাগে বনোৱা হৈছে 3 বছৰত ভাঙি যাব আকৌ বনাব লাগিব কিন্তু স্থায়ীভাৱে এটা উন্নত সমাজ উন্নত পৰিয়াল তেতিয়া যদি বনাব লাগে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে পৰিকল্পনা কৰিব লাগে আৰু এতিয়া এটা পৰিকল্পনা হ'বলৈ গৈ আছে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে ৰেলৱেত চাকৰি পায় বেংকত চাকৰি পায় বিনা মূল্যত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক বিটিআৰ চৰকাৰে কোচিং দিবলৈ গৈ আছে পুলিচত যাতে চাকৰি পায় যাতে ইয়াত নিবনুৱা নাথাকে